ভয় কৰে নি ধোঁৱা থাকিলে মানে এইফালে হাতী আহি গ'ল সেইটো দেখিছে হাতীটো ইয়ালৈকে গুচি আহিলে বনৰে হাতী Hey guys, welcome back to my YouTube channel. আজি ব্লগটো অকণমান সোনকালে পৰা আৰম্ভ কৰিব লাগিছিলে মই অকণমান দেৰি হৈ গ'ল ওলাই আহোঁতে ব্লগটো মই এতিয়া কেইটা বাজিছে জানো এতিয়া 10টা হ'ল এতিয়া আমি গৈ আছোঁ দীৰ্ঘা এটা ধুনীয়া জেগা আপোনালোকেও চাব পাৰিব দেখাম কি হয় আমি চব আহিছোঁ ফেমিলি পিক চাই যাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে ধুনীয়া হ'বলৈ গৈ আছে যথেষ্ট ভিডিঅ'টো এইখন যে পাহাৰ দেখিছে আমি ইয়ালৈকে গৈ আছোঁ আমাৰ মাহঁত গৈ আছে আমি পিছত গৈ আছোঁ যিহেতু আমি ৰাস্তাটো চিনি নাপাওঁ ইমান ভালকৈ এটা এটা পিকনিক বস্তু জানো বহুত ধুনীয়া খানা হ'বলৈ গৈছে বোলে বাগানো আছে দেখাম আমি বাগান চিৰাজুলি বাগান এখন লখিমপুৰত আছে আমি এটা লগে আকৌ ৰখিব লাগিব আজি খানাটো আইটেমটো কেনেকুৱা হ'ব অকণমান আজি আইটেমটো হ'ব চুঙা হ'ব আমি চুঙাটো লৈয়ে আহিছিলোঁ দেখাম বাৰু এইটো দেখাবলৈ এতিয়া অসুবিধা হ'ব কমলাৰ পৰা আদি কৰি এইবিলাক চব নিমখ জলকীয়া এইবিলাক মিঠা কমলা নহয় টেঙা কমলা আমি নিমখ জলকীয়া চাই যাব ভিডিঅ'টো ট্ৰেইনখন আহি আছে এইখনে ডিমৰ প্লেট আমি লৈ লৈছোঁ আপোনালোকে ইয়াৰ পৰাই দেখিছে চাগে ডিম এক প্লেট পিছফালে বস্তু অলপ এতিয়া দেখাব পৰা নাই গৈ পেলাই আমি দেখাই দিম আপোনালোকে দেখিব আমাৰ মাদাৰ বহি আছে এটা কৈ দিয়ক এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ চিপছ খাবা এইফালে খাইগে ন এইফালে যায়
গৈ আছোঁ এয়া আৰু বাগান পালোঁ, ৰাণনী পালোঁ, নদী পালোঁ, এতিয়া পাহাৰ জংঘল আমি একদম দেখাইছিলোঁ যে আমি পাহাৰটো আমি তালৈ গৈছোঁ একদম বহুত ধুনীয়া স্পট থাকে আপোনালোক আহিব পাৰে এয়া ফাইনেলি আমি আহি পাই গ'লোহি ধুনীয়া জেগাটো আৰু যাম আমি আগলৈ আৰু আগলৈ জেগা আছে নাই লাষ্ট ইয়াতে প্ৰত্যেক বছৰে পিকনিক হয় আৰু এইবাৰ বছৰৰ লাষ্ট বুলি পিকনিক খাব আহিলোঁ গোটেই ঘৰৰ পৰিয়াল গোটেইখিনি আছে ন পিন্ধু হাই এটা দি দিয়ক পিন্ধু পিন্ধু চাই লওক কিমান ধুনীয়া জেগা আমি পাই গ'লোহি আহি আমি বস্তু নমাই আছোঁ হাই কৈ দিয়া আমাৰ ভিনদেউ কি কৰি আছা খৰি চৰি আমি চব লৈ আহিছোঁ ঘৰৰ পৰাই আমি ইয়াতে বহি পেলাই একদম জেগাও ঠিক কৰি ল'লোঁ এয়া আমাৰ ভিনদেউ একদম চৌকা ৰেডি কৰিলেই তাতে আছে ন ইয়া মায়ংছ মায়ংছ চলো পানী আনিবলৈ চব ভাগে ভাগে গৈছে আমি গৈ থাকোঁ পানীটো পানী দিব পানী 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 পানীখিনি বহুত ধুনীয়া পানী হয় আমি সেইকাৰণে তাৰপৰা আনিছোঁ দাদা কাৰ লগত চব কামে কামে লাগি গ'ল এইফালে আহিব বোলে তো হাতী আহি গ'ল বনৰীয়া হাতী আহি গ'ল এইটো দেখিছে বনৰীয়া হাতী এটা আহিছে চব গাড়ী লৈ পলালে বস্তু আছে হাতীটো ইয়ালৈকে গুচি আহিলে বনৰীয়া হাতীটো একো নকয় যাব দিলে এইফালে কোনোবালৈ যাবগৈ ন সেইটো বনৰীয়া হাতী দেখিছে ভয় কৰে নি ধোঁৱা থাকিলে মানে হেই এই অকলে ঘূৰি থাকে ন ডাইৰেক্ট গ'ল গ'ল এইফালে গ'ল আকৌ এতিয়া মেইন কথা বহুত ভয় খাই গ'লোঁ হাতী দেখিলে আৰু জাক আহিব বোলে হাতী একদম আমাক কিনাই দিবা আমাৰ বস্তু খাই দিব বুলি আমি একদম ভয় খাই গৈছিলোঁ পূৰা কেনেকুৱা লাগিলে দেখি পেলাই মাংস ধুবলৈ গৈ আছোঁ দেখিছে ডাবৰ লৈ
ধৰি আছে নদীত মাংস ধৰা মজাই বেলেগ এইফালে বিন্দু মাংস ধৰি আছে এতিয়া মাংস ধৰি আছে এইফালে মাংস বিন্দু ব্ৰেড ডিম পুৰা এওঁ চাহ চাহ খাবলৈ কাটি ডিম আহি গ'ল ইয়াত ডিম ইয়াত দে ডিম চব ইয়াত দে আহি গ'ল ডিম আহি গ'ল ব্ৰেড ডিম পাৰ্টি আছে এইফালে আমি আছোঁ ইয়াত আমাৰ পাৰ্টি ইয়াত বহিছে আমি এফালেদি এটা হাতী পাৰ হৈ গুচি গ'ল ফাৰ্ষ্ট টাইম এনেকৈ বনৰীয়া হাতী ফোনৰ পৰা দেখিছোঁ এয়া এইফালে ষ্টিক বনাই আছে ইয়াত আমি লোকেল চিকেন ফটোশ্বুট কৰি আছে এই দুটাই আমাকে দেখাই আমাক জ্বলাইছে ভয় লাগিলে বহুত ভাল লাগিলে ন দেখি নিচিনাকে ভাল লাগিলে আজি মিনি স্কাৰ্ট পিন্ধি আহিছিলে যে ধুনীয়া লাগিলে দেখিবলৈ আনলি ডান এইটো লেগ পিচ চিকেন লেগ পিচ লোকেল চিকেন পুৰি মাছ ইয়াত দেখিছে চুঙা চাউল বুলি কয় আমাৰ এয়া ফাইনেলি বনাই মেলি হৈছেগৈ তাৰপিছত আমি টেষ্টিং আৰম্ভ কৰি দিলোঁ চবেই টেষ্ট কৰি আছোঁ চাউল চুঙা দিয়া এইফালে সেয়া বনাই আছে আমি নিমখ জলকীয়া লগাই খাম এতিয়া ইমান টেষ্টি হ'ব কমলাটো টেঙা সেইকাৰণে নিমখ জলকীয়া লগাই খাবলৈ লৈছোঁ এয়া যে দেখিছে মই কমলা গুচাই আছোঁ এয়া আমি নিমখ জলকীয়া লগাই খাম মানে কমলাটো টেঙা বহুত সেইকাৰণে
কিবা এটা কোৱা আকৌ কিবা এটা ক'লে আহিছোঁ যে কিবা এটা ক কিবা এটা কেনেকুৱা লাগিছে খাই সেইটো তুমি কি খাইছা গিয়েক ঘৈণীয়েক দুটাই দিছে নাই খাই আছে একদম এঠাক বনে আছে পুৰিটো কি চেপ পুৰিটো ট্ৰায়াঙ্গেল চেপ পুৰি ট্ৰায়াঙ্গেল চেপ পুৰি ফাৰ্ষ্ট টাইম খাইছে না লাগিছে চাইকেল কেনেকে লাগিব গম নাপাওঁ খাই চাওঁ এবাৰ কেনেকুৱা তো ফাইনেলি খানা আমাৰ হৈ গ'ল ইয়াতে বহি চাওক 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 তো ইয়াতে বহি খাম আমি এইফালে আমাৰ জুই জ্বলি আছে আৰু ইয়াতে হৈ গ'ল খানা আৰু হৈ গ'ল আমি আহিছিলোঁ এয়া সোনকালে কৰিব লাগিব ইয়াত হাতী আহি যায় বেছি দেৰি হ'লে সেইকাৰণে আমি সোনকালে খাই ডিছ খানা পাই খানা হৈ গ'ল খাবলৈ ডিছ পাইছে খাই লওঁ চবেই খাই পেলাই আপোনালোকক দেখুৱাই আছোঁ মই খাই লওঁ চবেই খাই লওঁ খাই পেলাই দেখুৱাই আছোঁ থাকোঁতে হাতী ওলালে চব বস্তু চস্তু বান্ধি চব ওপৰত গুচি যাবলগীয়া হ'ল ইয়া ভনবাই গাড়ীত ভাত খাই আছে হাতী ওলোৱাৰ কাৰণে এইফালে হাতীটো আকৌ আহিছিলে কিন্তু মানুহখিনি চব ইয়াৰ পৰা পলাই গুচি গ'ল আমিও যেন পূৰা পটাপট চব বস্তু ইয়াৰ পৰা উঠাই মেলি চব বস্তু ইয়াৰ পৰা উঠাই লৈ গ'লোঁ আৰু ওপৰত গুচি গ'লোঁ তাতে এতিয়া আকৌ ভাত খাবগৈ চাগে মোৰ কিন্তু ইয়াতে খাই হৈ গ'ল পূৰা হৈ গ'ল কিন্তু ভাত পূৰা খাই দিলে নে চব ভয় নালাগিলে হাতী এতিয়া হাতী আহি গ'ল আমি হাতী অহাৰ কাৰণে ওপৰলৈ গুচি আহিলোঁ এতিয়া চবে ওপৰতে খাই আছোঁ লাষ্ট আমাৰ যাবৰ টাইম হৈ গ'ল এটা ওপৰলৈ গুচি আহিলোঁ এতিয়া মাহঁতে ওপৰতে খালে তাৰপিছত আমি বাৰু তলতে খালোঁ দেখিছে আমি যাবলৈ ওলালোঁ বস্তু পাতি সামৰি সুতৰি চব ৰেডি মানে হাতীটো তাতে ওলাই কেইজনমান মানুহ দৈ গুচি আহিলে আমি সেইকাৰণে ভয়তে দৈ গুচি আহিলোঁ আৰু পিকনিক চিকনিক নাখালোঁ আৰু এতিয়া আমি যাবলৈ ওলালোঁ তেনেহ'লে এটা লাইক কৰি যাবলৈ নাপাহৰিব লগতে হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে ভিডিঅ'টো